हेलो गाइस মই ৰাখি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা ডিমৰ সহজ ৰেচিপি। এই ৰেচিপিটো আপোনালোকে ভাত বা ৰুটিৰ লগত বনাই সহজতে খাব পাৰিব। এতিয়া এই ৰেচিপিটোৰ বাবে আমাক কিনো লাগিব আৰু কেনেদৰে বনালো চাই লওঁ আহক। ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। প্ৰথমে আমি ডিম কেইটা বইল কৰি লৈছো আৰু বইল কৰি লৈ এনেদৰে দুফাল কৰি লৈছো। মই টোটেল 3টা ডিম লৈছো। আপোনালোকে নিজৰ জোখমতে ডিম লব কেইটা লাগে। এতিয়া আমি কেৰাহীত তেলকণ গৰম কৰি লৈ তাত কেইটুকুৰামান কাটি থোৱা আদা দি দিছো আৰু এতিয়া ইয়াতে আমি বইল কৰি থোৱা ডিম যিটো কাটি থৈছিলো সেই ডিমখিনি দি দিম আৰু ফ্ৰাই কৰি লম আৰু ইয়াৰ ওপৰতে অকমান ছটিয়াই দিছো ৰেড চিলি পাউডাৰ আৰু ডিমৰ কাৰীৰ বাবে আমি লৈছো অকমান গোটা জিৰা আৰু লগতে লৈছো অকমান আদাকণ আমি ভালদৰে পিহি লৈছো আৰু আমি লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ দুটা মিহিমিহিকে ধুনীয়াকে কাটি লৈছো। আপোনালোকে পিয়াজ 2 পৰা 3টাই ল'ব। গ্ৰেভি বনাম গতিকে 2-3টা পিয়াজ লাগিবই আৰু দুটা ডাঙৰ সাইজৰ বিলাহী ভালদৰে মিক্সিত দি পিছি লৈছো। আমি সেই ডিম ফ্ৰাই কৰা কেৰাহীখনতে পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি অলপ সময় ভাজি ল'ব লাগিব যাতে পিয়াজৰ কেঁচা গোন্ধটো যায় অকমান গোল্ডেন কালাৰ হোৱালৈকে। পিয়াজখিনি অকমান ভাজি লোৱাৰ পাছত এতিয়া পিছি থোৱা আদাকণ দি দিছো। আদাকণো আমি এনেদৰে পিয়াজৰ লগতে ভাজি ল'ম অলপ সময় আৰু আদাটো খালে ভালো আৰু দিলে আদাৰ গোন্ধটো বহুত ভাল লাগে। পিয়াজখিনি গোল্ডেন কালাৰ হোৱাত এতিয়া আমি ইয়াতে পিছি থোৱা যিখিনি বিলাহী আছিল সেই বিলাহীখিনি দি দিছো আৰু বিলাহী আৰু পিয়াজখিনি ভালদৰে মিহলাই ল'ম। মিহলাই অলপ সময় ভাজি ল'ম যাতে বিলাহীৰ যিখিনি পানী সেই পানীখিনি শুকাই যায় আৰু আমি এতিয়া ইয়াতে অকমান নিজৰ জোখমতে নিমখ ছটিয়াই দিম যাতে বিলাহীখিনি সোনকালে সিজে আৰু ইয়াৰ সোৱাদটো ভাল হয় আৰু লগতে অকমান হালধি পাউডাৰো ছটিয়াই দিছো আৰু হালধি দিয়াৰ পিছত আকৌ আমি মিশ্ৰণটো এবাৰ ভালদৰে লৰাই ল'ম। তাৰ পৰা ইয়াত অকমান ৰেড চিলি পাউডাৰ দিছো। মই সৰু পেকেটৰ পৰা অকমান দিছো। আপোনালোকে নিজৰ জোখমতে দিব জ্বলাটো কিমান খায় আপোনালোকে আৰু তাৰ পাছতে চামুচখনেৰে আধা চামুচ ধনিয়া গুৰি দিছো। বেছি নাই দিয়া। মই মছলা খুব কম ব্যৱহাৰ কৰো গতিকে অকমানে দিছো। এতিয়া আমি ভালদৰে আকৌ মিশ্ৰণখিনি লৰাই ল'ম। বিলাহীখিনি অলপ সময় ভজাৰ পাছত বিলাহী পানীটো ভালদৰে শুকাই গৈছে আৰু বিলাহীৰ পৰা এটা এক্সট্ৰা অইল ওলাইছে আৰু এতিয়া আমি ইয়াতে অকমান পানী দিম। অকমান দিব, বেছি দিব নালাগে, অলপকে দিব লাগিব পানীখিনি। আমি এইদৰে পানীখিনি দি লৈ আমি ভালদৰে লৰাই ল'ম আৰু অকমান সময় ভাজি ল'ম। অকমান সময় ভাজি ল'লো আৰু পানীখিনি শুকুৱাত আকৌ আমি এবাৰ পানী দি দিছো। আপোনালোকে এনেদৰে চাই ল'ব বিলাহীখিনিত কিমান পানী লাগে গতিকে পানীটো লগালৈকে পানীখিনি মিক্স কৰিব। আকৌ আমি অকমান সময় ভাজি ল'ম আৰু এনেদৰে পানী দিয়াৰ পিছত অকমান সময় গেছটো হাই ফ্লেম কৰি উতলিব দিছো। ভালদৰে বিলাহীকণ ভাজ খাব লাগিব। 10 মিনিটমান সময় ভাজিলো। ভাজাৰ পিছত এতিয়া চাইছো আৰু ইয়াত এতিয়া পানীখিনি ভালদৰে শুকালে আৰু এতিয়া আমি ইয়াতে ভাজি থোৱা ডিমখিনি এপিচ কৰি দি দিম আৰু আপোনালোকে ডিমখিনি দিওঁতে একেলগে গোটেইখিনি নিদিব, এপিচকে দিব, নহ'লে ডিমখিনি ভাগি যাবও পাৰে আৰু কুহুমটো ওলাই যাব পাৰে ফ্ৰাই কৰাটো ভাল নহ'লে। এতিয়া আমি এনেদৰে ডিমখিনি 2 মিনিট লো ফ্লেমত ভাজি ল'ম। 2 মিনিট হোৱাৰ পাছত আমি এতিয়া আকৌ ডিমৰ বেক সাইডটো এনেদৰে 2 মিনিট সময় আকৌ ভাজি ল'ম লো ফ্লেমত। ডিমৰ কাৰী ৰেডি হৈ গৈছে। এতিয়া আমি এয়া নমাই থম গেছটো অফ কৰি পেলাই। মই অলপ গ্ৰেভি টাইপত বনাইছো। আপোনালোকে অকমান পানী সৰহকৈ দি পেলাই জুলীয়া টাইপতো বনাব পাৰে।
এতিয়া ঠাণ্ডা হ'লত আমি প্লেট এখনত উলিয়াই লৈছোঁ আৰু চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো আৰু টেষ্টটো খুবেই ধুনীয়া হৈছে কম মছলা ব্যৱহাৰ কৰি অতি সহজতে বনাব পৰা ডিমৰ গ্ৰেভিটো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব আৰু মোৰ যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকে আৰু মোৰ ডিমৰ ৰেচিপিটো কোনেও যদি এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাব আৰু মোৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাই থাকিলে সেইসকলক ধন্যবাদ জনাইছোঁ।